নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো এইটো ভিডিঅ' স্কুটি ৰিলেটেড হ'ব। তো 30 নৱেম্বৰৰ পৰা সমগ্ৰ অসমত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ বঁটা প্ৰদান কৰিব। তো প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে জেগাই মিটিং হ'ব। তো মই আপোনালোকক কৈ দিছোঁ যে যোৱাবাৰ আমাৰো সেনেকৈ এটা মিটিং হৈছিল। মিটিং হওঁতে আমি গৈছিলোঁ, আমি ভাবিছিলোঁ তাতে চাৰ্টিফিকেট দিব বুলি। তো কি কয় নিজৰ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট ৰেজিষ্ট্ৰেশ্যন সেইবিলাক লৈ গৈছিলোঁ। কিন্তু তাতে আমি গুৱাহাটীত যাওঁতে যোৱাবাৰ কোনো ধৰণৰ চাৰ্টিফিকেট প্ৰদান কৰা হোৱা নাছিল। তো এইবাৰো প্ৰদান কৰে নে নাই গম নাপাওঁ। কিন্তু যে সেইদিনাই যে সকলো ছাত্ৰ ছাত্ৰীক যে স্কুটি প্ৰদান কৰিব সেইটো সম্ভৱ নহয়। তেওঁলোকে কেইটামান ছাত্ৰ ছাত্ৰীক চিলেক্ট কৰি পেলাই তাৰে ভিতৰত যোৱাবাৰ 10 নে 20-30টা মানক স্কুটি দিছিল। চ' মিটিঙত গ'লে যে তোমালোকে কালি পৰহি স্কুটি লাভ কৰিবা সেইটো কনফাৰ্ম নহয়। তথাপিও কালি তোমালোকৰ পৰহি যদি তাতে চাৰ্টিফিকেট দিয়ে তেতিয়াহ'লে তোমালোকে তাতে যাব লাগিব। আৰু যে কালিয়ে যে সকলোৱে স্কুটি লাভ কৰিব সেইটো নহয়। তো কালিৰ পৰা প্ৰচেছিং ষ্টাৰ্ট হ'ব। অসমত প্ৰত্যেকটো ডিষ্ট্ৰিক্টত কিছুমান চাগে কলেজ বাছি দিব। চ' কলেজৰ পৰা ডিলাৰে কণ্টেক্ট কৰি মাতিব। সেনেকৈ তোমালোকৰ আজি আহিছে পৰহি সেনেকৈ 2 দিন 3 দিন 4 দিন এসপ্তাহ 2 সপ্তাহৰ পিছত সেনেকৈ তেওঁলোকে মাতি থাকিব। তো কেইদিনমান আগৰ পৰা কিবা এটা বোলে স্কেম হৈ আছে স্কুটি ৰিলেটেড, যে কোনোবা দুষ্ট চক্ৰই ফোন কৰি পেলাই কৈ আছে অমুক পইচা দিবা। একো তোমালোকে কৰিব নালাগে। তোমাৰ ওচৰৰ যোনটো ডিলাৰে তোমালোকক কণ্টেক্ট কৰিব, যোনটো চৰকাৰ মেৰিট লিষ্টত তোমালোকৰ যোনটো ডিলাৰৰ নাম আছে সেই ডিলাৰৰ পৰাই তোমালোকক কণ্টেক্ট কৰিব যে তোমালোকক কোনদিনা স্কুটি প্ৰদান কৰিব। তো সেইটোৱে হয়, তোমালোকে পাবা কিন্তু আৰু লাহে লাহে পাবা। কিন্তু সেই আৰু কিছুমান প্ৰশ্ন উত্তৰ আছে, মই এইটো মোবাইলৰ পৰা তোমালোকক মই দি আছোঁ যে কেনেধৰণৰ কি প্ৰচেছ হয়। আৰু কিছুমানে কৈছে মেৰিট লিষ্টত নাম নাই। চ' এইটো মেৰিট লিষ্টত নাম নাথাকিলেও নেক্সট কিবা মেৰিট লিষ্ট আছে, সেইটোতো নাম আহিব পাৰে। চ' প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে মেৰিট লিষ্ট বেলেগ বেলেগ হয়। চ' বেলেগ ডিষ্ট্ৰিক্টতো কাৰোবাৰ পৰিব পাৰে। চ' সেইটো চেক কৰিবা তোমালোকে, পাবা স্কুটি, নোপোৱা নহয়। কিন্তু লাহে লাহে অলপ সময় লাগিব আৰু যে একেদিনাই আহি যে চবতে ডিষ্ট্ৰিবিউট কৰি দিব স্কুটি সেইটো নহয়। চবতে লাহে লাহেকৈ ডিষ্ট্ৰিবিউট কৰিব। কুৱেশ্যন আছে, মই ইয়াৰ পৰা পঢ়ি শুনাই আছোঁ। এটাই সুধিছে যে 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে দিব বুলি এতিয়ালৈ একো অহা নাই। সেইকাৰণে মই কথাটো কৈছোঁ যে সেইদিনাখন তোমালোকৰ এটা চাৰিমানি হ'ব, তাতে তোমালোকক ক'ব স্কুটিৰ লঞ্চ কৰিব বস্তুটো, সেইদিনাখনৰ পৰা আৰম্ভ কৰিব আৰু লাহে লাহে। যে ষ্টুডেণ্টজন নাথাকিলে পেৰেণ্টছে গ'লে তুমি যদি অৰিজিনেল ডকুমেণ্টছ লৈ যোৱা আৰু যদি তোমাৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে তোমাৰ পেৰেণ্টছ গ'লেও হয়, কোনো কথা নাই, তেওঁলোকে ভেৰিফিকেশ্যন কৰি দিব। বুজি পাইছা? কিছুমানে কৈছে টেক্সট মেছেজ অহা নাই, আহিব লাহে লাহে মেছেজ আহিব। মেৰিট লিষ্টত যোনটো ডিলাৰ আহিছে সেনেকৈ কৰাৰ পিছত তোমালোকৰ মেছেজ আহিব। ফাৰ্ষ্ট তোমালোকে বাণীকান্ত কাকতিৰ চাৰ্টিফিকেটখন লৈ ল'ব লাগিব। সেইটো তোমাৰ আহি যাব যে ক'ত তোমালোকে এইচএছৰ মাৰ্কশ্বিট ৰেজিষ্ট্ৰেশ্যন জমা দিব লাগিব। সেইখন পোৱাৰ পিছতহে সেইখন নেক্সট দেখালেহে তোমালোকক স্কুটিখন দিব। তো পেৰেণ্টছ ল'ব পাৰিবা নে? পাৰিব, নিশ্চয় পাৰিব। তোমাৰ 2 day 1 money ইফ ইউ দেন উইল বি, তেওঁলোকে এটা এক্সট্ৰা চাৰ্জ লয় 500 নে 6000 কিবা, স্কুটিখনৰ অকণমান এক্সট্ৰা ধৰা ছিট কভাৰ কিবা প্ৰটেকশ্যন, সেইটো তোমালোকৰ কথা। তোমালোকে লগাবও পাৰা নলগাবও পাৰা। মই লগোৱা নাছিলোঁ কিন্তু লগাব পাৰা বাৰু, পইচা আছে যদি ল'বা। কিমান টাইমত আহিছিল মেছেজ? মোৰ 2-3 উইকমান আগতে মেছেজ আহিছিল। তোমাৰ মেট্ৰিকত কিমান? মেট্ৰিকত বহুত কম পাৰ্চেণ্ট দেই, মোৰ মেট্ৰিকত 65.5, হাই ছেকেণ্ডেৰীত তোমাৰ 88.8 হ'ল। এতিয়া 30 তাৰিখ হৈছে কিন্তু বেলেগ ন'টিচ একো দিয়া নাই। 30 তাৰিখ দিব ন'টিচ, লাহে লাহে দিব, পাবা স্কুটি লাহে লাহে পাবা। মেছেজটো নৰ্মেল টেক্সটত আহি যাব পাৰে। আৰু কিছুমানে যদি মেৰিট লিষ্ট পোৱা নাই, চ'ৰ্চত হোৱাটছএপত মেৰিট লিষ্ট ওলায়ে গৈছে চাগে, হোৱাটছএপত পায়ে যাবা, সেইটো আৰু কৈ লাভ নাই আৰু। তোমাৰ প্লিজ ৰিপ্লাই, তাৰপিছত আৰু দিছে কিছুমানে যে মেছেজ অহাৰ কিমান দিন, 3-2 উইকমান পিছত। দাদা 48%ত নাপায় দেই স্কুটি। কমাৰ্চৰ 87 পাব। মেৰিট লিষ্টত কোনোবাই, মই মেৰিট লিষ্ট কাৰোবাক চেণ্ড কৰিব দিছোঁ। দাদাৰ চাৰ্টিফিকেট কলেজত ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়াই কলেজত, মোৰ মঙলদৈ কলেজত পৰিছিল ভেৰিফিকেশ্যন কৰা। সেইটো তোমালোকৰ বা কোনটো কলেজত পৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ। তাতে প্ৰথমতে ভেৰিফিকেশ্যন কৰিব লাগিব। তাতে তোমাক ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ চাৰ্টিফিকেটখন দিব। তাৰপিছত কেইদিনমান পিছত আকৌ ডিলাৰত যায় নিজৰ ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ কিবা সেইবিলাক নিজৰ নামত কৰিব লাগিব।
সেইটো কৰাৰ পিছতহে তাৰে এসপ্তাহ 2 সপ্তাহ পিছতহে তোমালোকৰ এসপ্তাহ নহয় তাৰে মোৰ 3 দিন পিছত স্কুটি পাইছিল তাৰে 3 দিন 4 দিন পিছত তোমালোকক মাতিব আৰু স্কুটি পাবা নে নোপোৱা ফোন নাম্বাৰটো লগত কণ্টেক্ট কৰিব পেৰেণ্টছৰ নাম্বাৰতে কণ্টেক্ট কৰিব পাই যাব পাৰিবা HSLC-টো নাজানো দেই HSLC-ৰো কালি 75%ৰ পৰা পইচা দিব বাৰু তো লাইচেন্স নাই কেনেকৈ স্কুটি চলাম চ' লাইচেন্স বনাই লোৱা লাৰ্ণাৰ পটককৈ 6 মাহৰ কাৰণে তাৰপিছত মেইনটো এপ্লাই কৰি ল'বা পাই যাবা আৰু স্কেম হৈ আছে দেই এইকেইদিন বহুত স্কেম হৈছে ভুৱা কল আহিছে অমুক তমুক কিন্তু যদি ডিলাৰৰ পৰা আহিলেহে কনফাৰ্মেশ্যন কৰিবা যে চব লগৰবিলাকক সুধি ল'বা যে অমুকৰ পৰা আহিছে নে নাই ঘপককৈ যায় অনলাইনত একো নিজৰ তথ্য একো নিদিবা মই বাৰু বেছি ইনফৰ্মেশ্যন নাজানো তথাপিও যিমানখিনি জানিছোঁ কৈছোঁ তো স্কুটি যেতিয়াৰ পৰা ডিষ্ট্ৰিবিউট কৰে মই আৰু এটা ভিডিঅ' দিব পাৰিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কমেণ্ট চ' বাই টাটা গুড বাই